हेलो एवरीवन সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এতিয়া বাজিছে ৰাতিপুৱা 7টা। মই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। আৰু যদি কিবা আগৰ ভিডিঅ'বোৰ কিবা ভুল হৈছে তেনেহ'লে কমেণ্টত জনাব। মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম, ট্ৰাই কৰিম। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি মই পিছফালে থকা আলনাখন চাফ কৰিম, তাৰপিছত পাকঘৰত যাই ভাত আঞ্জা বনাম। তো মোৰ চাফ কৰা ৰেডি হৈ গ'ল, চাফ কৰা হৈ গ'ল। তো এতিয়া বনাম আমি ভাত আঞ্জা। তো চাই থাকক ভিডিঅ'টো। মই ভাজি বনাবৰ কাৰণে এইখিনি কাটি থৈ দিছোঁ। তো ব্ৰকলি, গাজৰ, বিন আৰু মটৰ, তো এইখিনি কাটি থৈ দিছোঁ। এতিয়া কেৰাহীত দি দিম। কেৰাহীটো গৰম দিলোঁ, গৰম হৈ আছে বাৰু। মোৰ এই ব্ৰকলিটো বহুত প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে নহয় খাবলৈ তো কমেণ্টত জনাব বাৰু। মই বহুত ভাল পাওঁ এইটো খাই। তেলটো ইয়াতে কেৰাহীত দি দিলোঁ। এতিয়া তেলটো গৰম হ'বলৈ দিম বাৰু। আপোনালোকে জলকীয়া খাই ভাল পায় নে নাপায়? মই মোৰ ৰুমৰ কাম বন কৰি তাতে ভাত পানী বনাই এতিয়া মাহঁতৰ ঘৰলৈ আহিলোঁ। তো ইয়াতেও দুপৰীয়াৰ খানাটো ৰান্ধি মই হাতত এটা বস্তু আঁকিম, আপোনালোকেও চাব। আৰু ইয়াতে কি খানা বনাওঁ তো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু খানা দানা তৈয়াৰ কৰাৰ পিছত বনোৱাৰ পিছত মই হাতত এটা ধুনীয়া বস্তু আঁকিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। কেৰাহী গৰম দিছোঁ, তেল ঢালি দিলোঁ। এইপিনে ডিমা 3টা বইল দিছোঁ। এইকেইটা এতিয়া ভাজিম ন। আৰু এইপিনে আলু বইল, এইটো আজৱাইন। ডিমাকেইটা আগত ভাজি ল'ম। কেৰাহী বহুত গৰম আছে। পিঁয়াজ আৰু জালুক দি দিলোঁ। জলকীয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। এতিয়া আদা নহৰুৰ পেষ্টটো দি দিম। হালধিৰ গুড়ি দি দিলোঁ। এতিয়া সোৱাদ অনুসাৰে নিমখ। তাৰপিছত আলু গাজৰখিনি দি দিম, বইল কৰা আলু গাজৰখিনি দি দিলোঁ। কেৰাহীত ঢালি দিলোঁ। তো আলু গাজৰখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া পানী অকণমান দিম। ডিমাকেইটা দি ল'লোঁ। তাৰপিছত অকণমান 5 মিনিটমান উতলাব দিম না, উতলাব দিম। তো হৈ যাব আমাৰ কণী ৰেচিপি। তো
তো ফ্ৰেণ্ডছ বজাৰত গৈছিলোঁ, ফুচকা আনিলোঁ। ফুচকা কোনে কোনে ফুচকা খাই ভাল পায়, ফুচকা লাভাৰ, তো কমেণ্ট কৰি জনাব। তো এতিয়া খাবলৈ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ ইয়াতে বিয়াৰ প্ৰেজেণ্ট পেকিং কৰি আছোঁ আমি। অহাকালি এখন বিয়া আছে, তো তাতে যাম, দেখুৱাম বাৰু আপোনালোককো। মেহেন্দি লগালোঁ, কেনেকুৱা হৈছে ক'বা কমেণ্টত। মানে অহাকালি মানে পাৰ্টি আছে, তাৰ পিছদিনাখন মানে বিয়া হ'ব, মন্দিৰতে বিয়া হ'ব, দেখুৱাম বাৰু আপোনালোককো। তো মেহেন্দি লগালোঁ, হৈ গ'ল মেহেন্দি। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু লগ পাম আৰু এটা নেক্সট ভিডিঅ'লৈ।